বিকাশ দেখোন এয়া ঐ তোৰ জানো কালি ৰিজাল্ট নিদিব দিব পাৰ্টি খাবলৈ আহিম কিন্তু যেতিয়া মই হেৰ পাছ কৰি লওঁচোন প্ৰথমতে তই মানে ফেইলহে কৰিবি জানো কি হয় আৰু পৰীক্ষাটো ইমান ভাল হোৱা নাছিলে হ'ব দে বেছি একো নকওঁ খালি দেউতাৰ মুখলৈ চাই কামবিলাক কৰি যাবি কথা এটা কওঁ বেয়া নাপাবা মই পৰীক্ষা দিয়া সময়ততো তোমালোক এবাৰো নাহিলা আৰু এতিয়া কৈছা যে মই দেউতাৰ কথা ভাবি কামবিলাক কৰিব লাগে হেৰৌ কা কেনে কথা ক এইডাল পাছ কৰিবি বহ দেউতা পাৰ্টিটো হেই ঘৰলৈ বহ ইংৰাজীখনত দেখোন 17হে ওলাইছে হেৰৌ কি কৰিছ কাইলৈ ৰিজাল্ট দিব মিঠাই কেইটামানকে লৈ আহোঁগৈ বুজিছ ৰাতিপুৱা টাইমেই নহ'ব তই ঘৰতে থাকিবি হেল্ল' খুৰী বহুত দিনৰ মূৰত ফোন মাৰিলে দেখোন কওকচোন কাইলৈতো ৰিজাল্ট নিদিব জানো তাকে বোলো ফোন এটা কৰি শুভেচ্ছাটো দিওঁ এইটো শুভেচ্ছা যদি আপুনি মোক পৰীক্ষাৰ আগমুহূৰ্তত দিয়া হয় মই বহুত সুখী হ'লোঁ হয় নহয় মানে বিকাশ মোৰ আকৌ গোটৰ মিটিঙো থাকে যে সেইকাৰণে সময় মিলাবই নোৱাৰো গোটৰ মিটিং নে পৰৰ চৰ্চা খুৰী মই একো শুনাই নাই নেটৱৰ্কটো মানে একেবাৰে গোটেইটো এনেও জানো এবাৰো পাছ কৰিব নোৱাৰে যে বৰুৱা নিকো কৈ থৈ আহোঁগৈ বিৰেণা পিতেকে পাছ কৰিব নোৱাৰে বুলি কি যে স্বাৰ্থপৰ মানুহ পৰীক্ষা সময়ত এটাও ফোন নামাৰিলে এতিয়া আকৌ ফোনৰ ওপৰি ফোন নিতেশ ক হেল্ল' তই পাছ কৰিবি জানো জানো কি হয় আৰু এতিয়া মই ইংৰাজীৰ প্ৰশ্নখন ওলাই জুখি চালোঁ 17হে ওলাল নহয় এতিয়া নাই তই পাছ কৰিব নোৱাৰ বুজিছ বেয়া লাগিল শুনি কিন্তু তই এনেকৈ বাপেৰৰ মূৰটো খাব নালাগিছিল মইতো দেখোন জানোৱেই মই অলপ পঢ়াত দুৰ্বল তহঁতৰ নিচিনাকৈ টপিকবিলাক বুজিবলৈ অকণমান মোৰ টাইম লাগে হ'ব হেৰৌ ৰাখোঁ দে কি কৰোঁ মই কেনেকৈ চাম মই সেই দেউতাৰ উচুকি উঠা মুখখন কাইলৈ আহিবা দেই আমাৰ দাদাই মেট্ৰিক দিছে নহয় কাইলৈ ৰিজাল্ট দিব পাৰ্টি হ'ব কাইলৈ আহিবা বিনুবা কোৱা টপ 10 বাপাৰ নামকেইটা ওলাইছে তোৰতো নাইচোন আমাৰ ৰিজাল্ট এতিয়া নিদিয়ে নহয় বা আমাৰ 10টাতহে ওলাব ৰিজাল্ট পাৰ্টি খাব যাম বাৰু দে উত্তৰটা মিছ কল
হেল্ল' হেল্ল' আপোনালোকৰ বিকাশে ছেকেণ্ড ডিভিজনো পাইছে আৰু অসমীয়াত লেটাৰো পাইছে কি বিকাশ ঐ বিকাশ বীৰেণ খুৰা অ' বীৰেণ খুৰা বীৰেণ খুৰা হেল্ল' কি হ'লো ইমান চিঞৰিছ যে বীৰেণ খুৰা বিকাশ আৰু নাই সি কলঙৰ পাৰত ওলমি আছে কি কিয় কিয় কৰিলে সি তেনেকুৱা সি দেখোন ছেকেণ্ড ডিভিজন পায়ো পাছ কৰি মই সেইবিলাক নাজানো আপুনি বেগেতে কলঙৰ পাৰলৈ ব'লকচোন দেখিলে নহয় সামান্য এটা পৰীক্ষাৰ বাবে নিজকে শেষ কৰি পেলালে মেট্ৰিক এটা সামান্য পৰীক্ষাহে ই জীৱনৰ পৰীক্ষা নহয় আৰু হয়তো কেতিয়াও হ'বও নোৱাৰে সেয়েহে নিজৰ জীৱনটো এই সামান্য মেট্ৰিক পৰীক্ষাটোৰ বাবে শেষ কৰি নিদিব পাৰিলে